everyone, welcome back to my channel. Boykubo ang channel borne bahone thabai. So guys, background bus gongni notice na ako nongthangmona. So जोङो field trip ni थाखाय थांनो नागिरदों आरो ना ओमफ्राय Department of Education. So department निफ्राय लांगोन आरो ओमफ्राय so जों बयबो रेडि जाबाय. बासआ 7:30 आव खारगोन होनदों ओमफ्राय दा खैथायाव खारो मिथिला आरो. हाय बुलि गुर दे ना खुसि. हेलो. So नोंथांमोनाबो हाजोआव थांगोन आरो ना so आंजों लोगोसे नोंथांमोनाबो फैफादो Hello everyone, welcome back to my channel. সকলোকে মোৰ ভিডিও স্বাগতম জনালো হল আমি ফিল্ড ট্ৰিপত গৈছিলো ইটো ভিডিওটো একচুয়ালি বিফৰ 1 মান্থৰ আগতে বনোৱা আছিল কিন্তু সময়ৰ কাৰণে মই এডিট কৰিব পৰা নাছিলো সো আমাৰ এডুকেশ্যন ডিপাৰ্টমেন্টৰ পৰা কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত ইউনিভাৰ্চিটিৰ পৰা আমাক লৈ গৈছিল ফিল্ড ট্ৰিপৰ কাৰণে তাৰ কিছুমান ভিডিও মই শুট কৰিছিলো তাকে আপোনালোকক শেয়াৰ কৰিব বিচাৰিছো আপোনালোকে হেকলৈ চাই থাকিব আৰু লগতে চেনেলত যদি নতুন সাবস্ক্ৰাইব শেয়াৰ আৰু লাইক কৰিবলৈ নাপাহৰিব সো আপোনালোকে হেকলৈ চাই থাকক সো বহুত এনজয় কৰিলো আমি বহুত ভাল লাগিল আমি হাজোত গৈছিলো সো যিমান পাৰো আপোনালোকক এতিয়া মই দেখাই গৈ আছো আপোনালোকে চাই থাকক হাজোৰ আমি তিনিখন ঠাইত ঘূৰিছিলো পোন প্ৰথমতে আমি মাধৱ মন্দিৰত গৈছিলো হয়গ্ৰীব মাধৱ দেৱৰ মন্দিৰত আৰু পুখুৰীত যেহেতু আপোনালোকে জানা জুনে জুনে যাব গৈছে তেওঁলোকেতো আৰু নিশ্চয় জানাই তাৰে পুখুৰী আছে ওচৰত তাৰ পুখুৰীত বহুত ডাঙৰ ডাঙৰ কাছ আছে সো আমি প্ৰথমতে হাত ভৰি ধুই ল বুলি পূজা কৰিব যোৱাৰ আগতে মন্দিৰলৈ তাৰপিছত আমি তাত হাত ভৰি ধুলো তাৰপিছত কাছ দেখিলো বহুত দিন ধৰি মানে কাছ দেখা নাছিলো আৰু না ইয়াতে ইমান ডাঙৰ ডাঙৰ কাছ আছে ভাল লাগিল আৰু দেখি কেনে এয়া মোৰ বন্ধু বান্ধৱী সকল আৰু আপোনালোকেও কোন কোন যাবলৈ পালে হাজোৰ মাধৱ মন্দিৰত সো কমেন্টত ক'ব আপোনালোকে আমাৰ সিনিয়ৰ সকলে গৈছিল আমি সেকেন্ড সেমিষ্টাৰ আছিলো আমাৰ 4th সেমিষ্টাৰৰ সিনিয়ৰ দাদা বাইদেউ সকলো গৈছিল আৰু লগতে আমাৰ মেম সকল গৈছিল সো আমি তিনিখন ঠাইত ঘূৰিছিলো হাজোৰ তাৰে পুৱামেকা আৰু কেদাৰ মন্দিৰত পুৱামেকা আৰু কেদাৰ মন্দিৰটো আপোনালোকক দেখাব নোৱাৰিম বাকি কেটা মোৰ বন্ধু বান্ধৱীসকল আৰু সিনিয়ৰ বা সকল দাদা সকল গৈছিল কিন্তু মই নগলো সেইদিনা বহুত বেছিকে ৰ'দ দি আছিল আৰু লগতে মোৰ বহুত ভাগৰ লাগিছিল আৰু না যেহেতু পাহাৰৰ ওচৰত উঠি যাব লাগে মানে গাড়ী যায় বাৰু সৰু গাড়ী তেনেকে তাৰছত মই নগলো মানে মই থাকি গলো আৰু না বাছতে বাছটো যেহেতু যাব নোৱাৰে ওপৰলৈ অলপ প্ৰবলেম হয় ন ৰিস্কি হয় সো যিমান পাৰি আপোনালোকক দেখাই গৈ আছো আপোনালোকে হেকলৈ যাব আৰু প্লিজ মোৰ চেনেলত যদি নতুন সাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে লাইক কমেন্ট শেয়াৰ কৰিব গম পাইছে মোক দিয়াচোন ভিডিঅ' কৰিছা গৈ বহুত ভাল লাগিছিল আৰু না সো আমি এতিয়া ওপৰত আহি পালো এতিয়া ভিতৰলৈ সোমাম মন্দিৰত তাৰ পিছত আমি প্ৰথমতে পূজা কৰি লওঁ ঠাইটো বহুত ভাল আছিল মই প্ৰথমবাৰ গৈছো হাজোত আৰু আমি এপ্ৰিলৰ 12 তাৰিখতে গৈছিলো কিন্তু কিছুমান সময়ৰ কাৰণে সময় মিলাব পৰা নাছিলো যাৰ বাবে মই ভিডিওটো আপলোড কৰিব পৰা নাছিলো সেই কাৰণে দেৰিকে হলো আপলোড কৰি থলো কাৰণ এইবিলাক এটা মেমৰি ন বহুত পিছলৈ যাতে চাব পাৰিম সেইখিনি মেমৰিটো আৰু ঘূৰাই নাপাম তথাপিও এটা মেমৰি হৈ থাকিব বুলি মই দেৰি হলো এডিট কৰি কেনে মানে আজি শেয়াৰ কৰিলো আপোনালোকে মৰম দিব বুলি আশা কৰিলো
এছামিছত মই এডিট কৰাৰ কাৰণ হৈছে কি মোৰ কিছুমান বন্ধু বান্ধৱীসকল চাব খোজে ভিডিঅ'টো, কিন্তু তেওঁলোকে বড়োত ক'লে বুজি নাপায় ন। এতিয়া মই অসমীয়া ক'লে আমাৰ বড়োসকলেও বুজি পালে আৰু আমাৰ বাকী সকলেও বুজি পাব আৰু না। চ' এয়া আমি ভিতৰলৈ সোমাই আহিলোঁ, এতিয়া পূজা কৰি লওঁ আগতে। মই তোমালোকক মই ভিডিঅ' কৰি আছোঁ। এতিয়া পূজা কৰা হ'ল, এতিয়া আৰু যাওঁ অলপমান পেট পূজা কৰি লওঁ। এইটো কি ন? মই যাওঁনে? মই ইয়াতে ৰ'বা। আৰু লাগিছিল পূজা কৰি আহি আমি তাৰপিছত প্ৰসাদ খালোঁ। আমি লগত লৈ আহিলোঁ বুট ব্ৰেড তেনেকৈ খালোঁ। তাৰপিছত আমি আৰু ভাতো খাইছিলোঁ। আমি দুটা আঢ়ৈটামানত আমি ভাত খাইছিলোঁ। বাকী আমি মাধৱ মন্দিৰৰ পৰা আমি পুৱা মেকালৈ গৈছিলোঁ, আধা উঠি গৈছিলোঁ কেদাৰ মন্দিৰলৈ। তাৰপিছত আমি কেদাৰ মন্দিৰলৈ গৈছিলোঁ। কেদাৰ মন্দিৰত গৈ পোৱাতে ইমান দীঘল খোজকাঢ়ি নাপাওঁতে আমি আধা ৰাস্তাতে ৰখি কিনে আকৌ ঘূৰি আহিলোঁ। বহুত গৰম আছিল। এয়া আমি আহি পালোঁ এতিয়া কেদাৰ মন্দিৰত যাবলৈ। আমি এতিয়া বেলেগ এটা লোকেশ্যনত আহিছোঁ। এইকেইটা মস্ত উৎপাত ভিডিঅ' মানে লোৱাৰ কাৰণে। সো গাইজ এতিয়া আমি নেক্সট লোকেশ্যন চবকে দেখাব জংগলৰ के बीच में কি নাজানো গাইজ, চোৱাচোন ইমান জংঘল ৰাস্তাটো। ये दिखने में कुछ अलग था। सो गाइज এইখন মন্দিৰত গৈ আহিলোঁ। এতিয়া নেক্সট মন্দিৰত আহি আছোঁ। মই ইমান নাজানো, কোৱা নাই একচুৱেলি, কোৱা নাই এইটো কি মানে মই নিজেও নাজানো। এতিয়া আমি নহয় পুৱামুক্কাটো বোলে থাকিছে। পুৱামুক্কা কেদাৰনাথ থাকিছে। ইয়াৰ পিছত আকৌ আমি কেদাৰনাথত যাম। বহুত ভাগৰ লাগিছে এই গৰমত গাইজ। লাল মিটিটো দেখাই দিয়া নাই। বাছখন যিহেতু পাহাৰৰ ওপৰত লৈ যাব নোৱাৰে, তলত ৰখিলে। তাৰপিছত আমি উঠি গৈছিলোঁৱে, মানে মই আৰু বিশেষকৈ যাম বুলি তাৰপিছত উঠি গৈছিলোঁ। এয়া আমি গৈ আছোঁ এতিয়া। কিন্তু কেদাৰ মন্দিৰলৈ মই গৈয়ে নাপালোঁ, ভাগৰতে আধা ৰাস্তাতে ৰখি থাকিব লগা হ'ল। গোটেইখিনি ঘূৰিব পালে ভাল আছিল, যিহেতু গৈ থাকাও নহয় ন, লগৰবিলাকৰ লগত বহুত ভাল লাগে। আমি কেইজনীমান আমি মানে কেদাৰ মন্দিৰলৈ নগৈ মানে আধা ৰাস্তাতে আমি বহি কেনে ৰখি গ'লোঁ আৰু। এয়া আমি এতিয়া উঠি গৈ আছোঁ কেদাৰ মন্দিৰলৈ। নহয় চাবৰিটি সঁচাকৈ কি পাম? নহয় আমি ক'ত গৈ আছোঁ মই নাজানো একো। ৰাম ধুনীয়া দেখা পাই। হৰ্ষা, পূজা আৰু নিহালি, হিমাংশু, আমি ইয়াতে ৰখিব লগা হ'ল। চোৱা এইকেইটা মানে যাব নোৱাৰা প্ৰাণী। এইফালে অৱস্থা নাই বোলে। চ' আমি নাযাওঁ আৰু আমি যিমান পাৰোঁ তললৈ নামি যাওঁ, ওপৰলৈ যাব নোৱাৰা প্ৰাণী। পিছত আমি কেদাৰ মন্দিৰৰ পৰা ঘূৰি আহি এখন হোটেলত সোমালোঁ, যিখন হোটেলৰ নাম আছিল আমাৰ চন্দ্ৰমা হোটেল। বহুত টেষ্টি, মানে ইয়াত আমি ভাত খাইছিলোঁ, বহুত আইটেম আছিল, নিৰামিষ আছিল আৰু না, আমি মাছ মাংস খোৱা নাছিলোঁ। ইমান ভাল লাগিছে হোটেলখনত খাই কেনে, বহুত ভাল লাগিছে আৰু। চ' আপোনালোকেও যদি তাত
গৈ ভাত চাত খালে নিশ্চয় আপোনালোকেও জানে কিমান টেষ্টি হয়। চ' গাইজ আজিৰ ভিডিঅ'টি মই ইমানখিনিতে সামৰিলোঁ। আপোনালোকে লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। চ' বাই বাই, চি ইউ নেক্সট ভিডিঅ'।